সেইটোৱে কৈছোঁ আপোনালোকৰ মেনেজমেণ্টটো সম্পূৰ্ণ ভুল হৈছে। আপোনালোকৰ মেনেজমেণ্ট সম্পূৰ্ণ ভুল হৈছে। সেইটোৱে অপমানিত হৈছে। আপোনালোকে আমাক মাতি পেলাই আমাক অপমানিত কৰিছে। প্ৰথম আপোনালোকে জানিব লাগে, আপোনালোকে আমাক মাতি পেলাই অপমানিত কৰিছে। আৰু সেইখিনি VIP বুলি নহয়, there are some protocols and we have to follow them, okay? আপোনালোকে এনে ক'লে নহ'ব নহয়। তেওঁ সোধা কথা কোনো আপুনি নাই সোধা যে এতিয়া কি হ'ব? আপোনালোকে কি হ'ব নিদিয়ে? হাত লগাবচোন তেওঁক। কি নহয় যাব নিদিয়ে কিবা? আরে এফালে গ'লে একেটা, এফালে গ'লে একেটা। আমাৰ কি হৈছে? নাই নাই মই নাযাওঁ। আমি চব নাই নাই আমি একেলগতে কিবা কৰিম। আমি আজি বয়কট কৰিম। মিডিয়া ফুটেজটো ক'বা ল'ব? আপোনাৰ ভাষ্য এনেকুৱা হ'ব নালাগিছিলে। কাণখন কাটি দিবতো ভাষ্য হ'ব নালাগিছিলে। নাই বাইদেউ আপুনি ভুল কৰিছে। এইটো আপোনাৰ ভাষ্য সেইটো হ'ব নালাগিছিলে। মোৰ কাণখন কাটি দিব সেইটো আপোনাৰ ভাষ্য হ'ব নালাগিছিলে। নাই আপোনাৰ ভাষ্য এইটো হ'ব নালাগিছিলে। বন্ধ কৰি দিছে তেখেত কেনেকৈ আহিলে? আমাৰ প্ৰশ্ন এইটো তেখেত কেনেকৈ আহিলে? তেখেত কেনেকৈ আহিলে? তাৰমানে কি মানে আপোনালোকৰ যিবোৰ ঘৰৰ মানুহ এইবিলাক কৰিব পাৰে, বাকী মিডিয়াই যদি আহিব না আপুনি কেনেকৈ আহিলে? খালি ঘৰৰ মানুহবিলাক ভিৰ হওক নহওক আপোনাৰ ঘটিবলৈ হ'লে ভিৰতো হ'ব, মানুহ থাকিলেও হ'ব। আপোনালোকে কি চিকিউৰিটি কৰিছে? মুঠতে ঘৰৰ মানুহবিলাক ডাইৰেক্টত এফালে দি সোমাব পাৰে। SDO অফিচত চব ঘৰৰ মানুহ SDO অফিচত ঘৰৰ মানুহবিলাক এফালে দি সোমাব পাৰে। বাইদেউ আমি বয়কট কৰিছোঁ চবে। মাতিবই নালাগে আপোনালোকে মাতিব। আপোনালোকে লিষ্ট দি দিছে। লিষ্টৰ মতে এইখিনি ঠিক আছে। লিষ্টৰ মতে মানুহ সোমাব নোৱাৰে। এই মানুহজন কেনেকৈ সোমাইছে? এই মানুহজন কেনেকৈ সোমাইছে? কি হয় লিষ্ট কি হেৰি নেকি? এখন লিষ্টখন কি? এতিয়া চিনিয়ৰ চিটিজেন আহিছে, শিক্ষাগুৰুসকল আহিছে, তেওঁলোকক সোমাব নিদিয়ে। কাক দিব আপোনালোকে? খালি SDO অফিচত ক'বলৈ কি আছে? অপমান কৰিছে ইয়াত। SDO অফিচত ফেমিলি মানুহ কিছুমান খালি দায়িত্ব কৰিব পাৰে। কোন থানাৰ হয়? কথা ক'ব নাজানে ইয়াত মানুহ ৰাখে। আমি যি বুজি পাব লাগে বাইদেউ বুজি পাইছোঁ। কি বুজি পাব লাগে আমি বুজি পাইছোঁ। কি বুজি পাব লাগে আমি বুজি পাইছোঁ। হ'ব কি ইছ্যু নাই। খালি মিডিয়াখিনিৰ কাৰণে ইছ্যু তাতে, বেলেগৰ কাৰণে নাই। মিডিয়া আকৌ ইয়ালৈকে আহিব লাগিব। তেখেতলোকে কৈছে এইফালে সোমাব নোৱাৰে ফৰ চিকিউৰিটি ৰিজন, কিন্তু সেইফালে আহি পেলাই ইয়াত সোমাব পাৰে। এইটো কি চিকিউৰিটি ৰিজন? এখেতে কৈছে এই মানুহজন কেনেকৈ সোমালে? এই মানুহ কেনেকৈ নিদিয়ে মানুহ? এজন মেডিকেলৰ মানুহ কেনেকৈ হ'ল? নাই নাই এজন মেডিকেলৰ মানুহ কেনেকৈ হ'ল? তেওঁ কি হ'ল? আমিও থাকি মিডিয়া বোকাজান মহকুমা প্ৰশাসনৰ এক নাচুট নাভূত নিৰ্দেশনা যে যি স্বাধীনতা দিৱস তেওঁলোকে উদযাপন কৰিছে তাত সংবাদ মাধ্যমক প্ৰৱেশত বাধা দিছে। এটা নাচুট নাভূত ঘটনা অসমৰ কোনো জেগাত আমি খবৰ লৈছোঁ, কোনো জেগাত এনেকুৱা নিৰ্দেশনা অহা নাই। কিন্তু বোকাজানৰ সংবাদ মাধ্যমৰ সাংবাদিকসকল যেতিয়া বোকাজান মহকুমা প্ৰশাসনৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিছিল নিমন্ত্ৰণ ক্ৰমে, কিন্তু তেওঁলোকক প্ৰৱেশত বাধা দিলে পুলিচ প্ৰশাসন আৰু বোকাজান মহকুমা প্ৰশাসনৰ দণ্ডাধীশে। গতিকে আমি ইয়াৰ দ্বাৰা স্পষ্ট কৰি দিছোঁ যে যিটো সময়লৈকে বোকাজান মহকুমা প্ৰশাসনে ইয়াত স্থিতি স্পষ্টীকৰণ নকৰে, স্পষ্ট নকৰে, তেতিয়ালৈকে বোকাজানৰ সংবাদ মাধ্যমে মহকুমা প্ৰশাসনৰ তথা আৰক্ষী প্ৰশাসনৰ কোনো কাৰ্যসূচীতে অংশগ্ৰহণ নকৰে। ইয়াত আচলতে ষড়যন্ত্ৰ মানে কোনো অসমৰ কোনো জেগাতে এনেকুৱা নিৰ্দেশনা অহা নাই। কিন্তু বোকাজানত কেনেকৈ বোকাজান মহকুমা প্ৰশাসনে কেনেকৈ এই নিৰ্দেশ দিলে সেয়া আমি ইয়াত ৰহস্যৰ গোন্ধ পাইছোঁ। গতিকে ইয়াৰ বিষয়ত এটা উচিত তদন্ত আমি বিচাৰিছোঁ। আচলতে অতি দুৰ্ভাগ্যজনক। আমি আজি বছৰ বছৰ ধৰি এনেদৰে এই ৰাস্তাটোৱে দিয়ে এই পুলিচৰ নিৰাপত্তাৰ মাজেৰে সাংবাদিকৰ আই কাৰ্ডখন দেখুৱাই
আমি পাৰ হৈ যাব পাৰিছিলোঁ। আমি বাতৰি সংগ্ৰহৰ কাৰণে বিভিন্ন সময়ত গৈছিলোঁ, কিন্তু এইবাৰ দেখা গৈছে যে আজি পটককৈ কোৱা হৈছে যে আপোনালোকক নিৰাপত্তাজনিত কাৰণত মেটেল ডিটেক্টৰেৰে চেক কৰিহে পঠাব পৰাৰ ব্যৱস্থা আছে। কিন্তু আমি দুখ পাইছোঁ যে আমাৰ সন্মুখেদিয়ে কিন্তু বিভিন্ন ব্যক্তিক এই ৰাস্তাটোৱেদি যাবলৈ দিছে, কিন্তু আমাৰ বোকাজানৰ যিসকল মহকুমাৰ যিসকল সাংবাদিক, সেই সাংবাদিকসকলক কিন্তু এই পথেৰে যাবলৈ তেওঁলোকে মানা কৰিছে, বাধা প্ৰদান কৰিছে। এই ক্ষেত্ৰত আমি ধিক্কাৰ জনাইছোঁ আৰু পৰৱৰ্তী সময়ত তেওঁলোকে এইটো আমাক যদি স্পষ্ট নকৰালৈকে, আমাক ক্ষমা নোখোজালৈকে আমি কিন্তু তেওঁলোকৰ কোনো ধৰণৰ প্ৰশাসনৰ কোনো ধৰণৰ বাতৰি আমি পৰিৱেশন নকৰোঁ বুলি আমি সংকল্পবদ্ধ হৈছোঁ।